অকণমান ইফালে দিওঁ বা হেৰি হ'ব ভিতৰলৈ 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 হেৰি হৈছে নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই দেখুৱাবলৈ লৈছোঁ আমাৰ দেওৰৰ কণমানি এজনী জন্ম হোৱাৰ পিছত প্ৰথমটো আমাৰ নিয়মমতে কৰিবলগীয়া বাঁহ জ্বলোৱা এইটো কৰিব লোৱা হৈছে। আৰু ইয়াত আছে গোপিনীসকল, তেওঁলোকে এই কামটো কৰিব আৰু কি কৰেনো তাকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। বাঁহ জ্বলোৱা এই নিয়মটো আমাৰ ইয়াত বাহিৰতে কৰা হয়, গতিকে গোপিনীসকল বাহিৰতে বহি আছে, তেওঁলোকে সকলোবোৰ আয়োজন কৰি সাজু হৈ আছে। আৰু আমাৰ কণমানিজনী এই চাদৰখনৰ ওপৰতে শুৱাই দিব আৰু তেওঁলোকে তাতে সকলো নীতি নিয়ম কৰিব। বাইট কৰি শিকিব টেঙৰ এতিয়া চকু ঘূৰাই ঘূৰাই আছে একটা বিছনাখন আজি বেলেগ দেই বিছনাখন বেলেগ পানী হেৰি হ'ব হ'ব ধোঁৱাই পানী হেৰি কৰিব ইয়াত ধোঁৱা আকৌ কি বুলি ক'ব লাগে কাউৰী কোলা নহয় মানে আমাৰ আকৌ কাউৰী কোলাখন নহয় মানে আমাৰ বগলী বগা নহয় মানে আমাৰ বগলী বগা মানুহ মানে আমাৰ শুনিছে চব খাবই লাগে মাৰ কথা শুনিবি বাপেৰ কথা শুনিবি মাৰ কথা শুনিবি বাপেৰ কথা শুনিবি আইতাৰ কথা শুনিবি দুদু আইতাৰ কথা টিকা টিকা লাগি যাবি টিকা টিকা বাইক খাবা এই নপঠিয়াবা জানো লাগি যাব স্কুটিত কি কাৰ উঠিবি ফুৰিবলৈ ওলাবি ক'লেই হ'ব এনাইৰ লগত ওলাবি বাৰ লগত ওলাবি হ'ব হ'ব ইমান নেপাই বেটি তথাপিতো একদম টোপনি গৈ আছে ন টোপনি গৈ আছে অকল চখে খালে অকল চখে খালে উঠিলে উঠিলে আজিকালি ল'ৰাই এনেকৈ ধৰি আছে কলমটো পঢ়িব পাৰিব ই ন পাৰিবতো আঙুলিখিনি ৰাম চাব আঙুলিখিনি ৰাম বাইকত জিকি যাব দেই ডাক্তনী হ'ব খুন্দনা খুন্দিব দিয়া
এবাৰ এইখিনি পেলাই দিব হেৰিয়ত চালান মিক্স কৰি দিব লাগিব